নমস্কাৰ বন্ধুসকল, বৈজ্ঞানিক কথাবাৰ্তাৰ প্ৰথম খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ পিছত আমি সদায় আপোনালোকলৈ টেকনলজিৰ নিউজবিলাক লৈ আহিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। তেনেহ'লে আহক আজিৰ আমাৰ এই টেকনলজি ৰিলেটেড বা বৈজ্ঞানিক কথাবাৰ্তাৰ খণ্ডটোলৈ গুচি যাওঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছাম ট্ৰিটছ এণ্ড ট্ৰেভেল। বন্ধুসকল, প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ ডাটা মিক্সিং পলিচিৰ বিষয়ে। আপোনালোকে সকলোৱে জানে যে আজিৰ দিনত ডাটা আমাৰ সকলোৰে অতি প্ৰয়োজনীয় বস্তু, আৰু সেইকাৰণেই আমাৰ ইণ্টাৰনেটৰ আটাইতকৈ আগশাৰীৰ প্ৰতিষ্ঠান গুগল, ফেচবুক, টুইটাৰ আৰু মাইক্ৰ'ছফ্টে এটা নতুন প্ৰজেক্টৰ আৰম্ভণি কৰিছে, যিটো হয়তো আমি 2020 চনলৈ সম্পূৰ্ণ হোৱা দেখা পাম। সেই টেকনলজিটোত তেওঁলোকৰ যিবিলাক ডাটা চাৰ্ভাৰ, সেই ডাটা চাৰ্ভাৰবিলাক এক কৰিব আৰু আমাৰ যিবিলাক ইউজাৰ, সেই ইউজাৰৰ এটা নতুন ডাটাবেছ গঠন কৰিব, য'ত নেকি আমাৰ প্ৰত্যেকটোৰে আমি যিবিলাক ছ'চিয়েল নেটৱৰ্ক ব্যৱহাৰ কৰোঁ, এই নেটৱৰ্কবিলাকত আমি যিবিলাক ডাটাবেছ আপলোড দি ৰাখিছোঁ, সেই ডাটাবেছৰ এটা অতি ভাল আৰু ষ্ট্ৰং ডাটাবেছ তৈয়াৰ কৰিব। দ্বিতীয়তে আমি ক'বলৈ ওলাইছোঁ গুগল মেপৰ বাইক ড্ৰাইভিং মোড। আপোনালোকে যদি গুগল মেপ ইউজ কৰে, সেই মেপত আপোনালোকে নিশ্চয় বাইক ড্ৰাইভিং মোডটো দেখি আহিছে। আৰু পোনপ্ৰথমবাৰলৈ ভাৰততেই গুগল মেপছে এই বাইক ড্ৰাইভিং মোডটো আনেবল কৰিছিল, আৰু এতিয়া এই বাইক ড্ৰাইভিং মোডটো জনপ্ৰিয় হোৱাৰ পিছত গুগল মেপছে আমাৰ ভাৰতৰ বাহিৰে বাকী দেশবোৰতো ইয়াৰ প্ৰচলন আৰম্ভ কৰিবলৈ আৰম্ভ কৰিছে। এইবাৰ আমি ক'বলৈ ওলাইছোঁ গুগল মেপৰ তেজ এপ্লিকেশ্যনৰ বিষয়ে। এই পে'মেণ্ট মেথডৰ এপটোৱে ইতিমধ্যে 50 মিলিয়ন ডাউনলোড অতিক্ৰম কৰিবলৈ সক্ষম হৈছে, আৰু বৰ্তমান সময়ত এটা সুন্দৰ পে'মেণ্ট এপ হিচাপে এই তেজ এপ্লিকেশ্যনটোৱে স্থান পাবলৈ সক্ষম হৈছে। এইবাৰ আমি লৈ আহিছোঁ হোৱাটছএপৰ বিষয়ে। ইতিমধ্যে হোৱাটছএপে বহুকেইটা নতুন ফিচাৰ্ছ তেওঁলোকৰ এই এপটোত ইনষ্টল কৰিবলৈ সক্ষম হৈছে, কাৰণ ইয়াৰ এটাই উদ্দেশ্য হ'ল যে যিবিলাক আমাৰ ফেক মেছেজ, যিবিলাক উৰা বাতৰি এই হোৱাটছএপৰ দ্বাৰা প্ৰচলিত হৈ আছে, সেইবোৰক ৰোধ কৰা। আৰু ইয়াৰ প্ৰথমটো তেওঁলোকে লৈ আহিছে যে আপুনি এটা মেছেজ, যি আপোনালৈ এটা মেছেজ আহিছে, সেই মেছেজটো আপুনি 5 বাৰৰ বাহিৰে আৰু চেণ্ড কৰিব নোৱাৰিব। কেৱল এটা মেছেজ আপুনি 5 বাৰলৈ চেণ্ড কৰিব পাৰিব। আৰু হোৱাটছএপত যিটো কুইক ফৰৱাৰ্ড ছিষ্টেম আছিলে, সেইটো ইতিমধ্যে তেওঁলোকে উঠাই দিছে, কাৰণ যিবিলাক উৰা বাতৰি বিয়পি পৰিছে এই হোৱাটছএপৰ জৰিয়তে, সেইবিলাকক ৰোধ কৰাৰ বাবে হোৱাটছএপ কৰ্তৃপক্ষই এইবোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। আপোনালোক সকলোৱে নিজৰ মোবাইলটোত এটা ভাল মেগাপিক্সেলৰ কেমেৰা থকাটো নিশ্চয় বিচাৰে, আৰু সেইবাবে আপোনালোকলৈ ছনীয়ে ডেভেলপ কৰি ওলাইছে প্ৰায় 48 মেগাপিক্সেলৰ এটা কেমেৰা চেন্সৰ, যিটো কেমেৰা চেন্সৰ নেকি শীঘ্ৰেই আমাৰ বজাৰলৈ আহিব, আৰু অতি উন্নত মানদণ্ডৰ এক ফটো এই মোবাইল ফোনৰ কেমেৰাৰ দ্বাৰা আমি কেপচাৰ কৰিবলৈ সক্ষম হ'ম। এই আছিল ছনীৰ পৰা ওলোৱা এটা আপডেট। এইবাৰ আমি ক'বলৈ ওলাইছোঁ ট্ৰুকলাৰৰ বিষয়ে। আপোনালোকৰ অতি জনপ্ৰিয় এপ ট্ৰুকলাৰ। ইয়াৰ দ্বাৰা আপুনি হয়তো আগতে আপোনালোকৰ আননোন নাম্বাৰবিলাক চিনাকি হৈ আহিছিল, কিন্তু এতিয়া আপুনি এই ট্ৰুকলাৰৰ মাধ্যমেৰে আপুনি পইচাও পঠিয়াব পাৰিব। এই ট্ৰুকলাৰে UPIৰ লগত ইতিমধ্যে সংযোজন কৰি তেওঁলোকে নিজৰ ফালৰ পৰা পে'মেণ্ট এপ বনাবলৈ সক্ষম হৈছে। আপোনালোকে যদি অপেক্ষা কৰি আছে নকিয়া 6.1 মোবাইলটোৰ বিষয়ে, তেনেহ'লে যিটো গ্ল'বেল মাৰ্কেটত বৰ্তমান চলি আছে, সেই মোবাইলটো নিশ্চয় আগষ্ট মাহত আমাৰ ভাৰতলৈ অহাৰ সম্ভাৱনা আছে। যদি আপুনি ইয়াৰ বাবে উৎসুক, তেনেহ'লে অপেক্ষা কৰক, কাৰণ অতি শীঘ্ৰেই এই মোবাইলটো বিক্ৰীৰ বাবে আমাৰ শ্বপিং ছাইটবিলাকত আপোনালোকে দেখিবলৈ পাব। যদি আপুনি MI A2 আৰু A2 লাইটৰ বাবে ইতিমধ্যে অপেক্ষা কৰি আছে, তেনেহ'লে আৰু কিছুদিন অপেক্ষা কৰক। নিশ্চয় কম দিনৰ ভিতৰত আমাৰ বজাৰলৈ এই মোবাইলটো আহি আছে। ভাৰতবৰ্ষৰ টেলিকমবিলাকক যিবিলাকে চলাই তাৰ মুৰব্বী হৈছে ট্ৰাই, আপোনালোকে নিশ্চয় জানে, আৰু এই ট্ৰাইয়ে আমালৈ কিছুদিন পূৰ্বে লৈ আহিছিল DND 2.0 এপ্লিকেশ্যন, আৰু এই এপ্লিকেশ্যনটোৰ সহায়ত আমি আৰু ভালদৰে যিবিলাক আমাৰ আননোন যিবিলাক কোম্পানীৰ পৰা ফোন আহে, সেইবিলাক আমি ব্লক কৰিবলৈ সক্ষম হ'ম। আৰু এই এপ্লিকেশ্যনটো ট্ৰাই ফালৰ পৰা এপলৰ এপ ষ্ট'ৰত জমা ৰাখিবলৈ অনুৰোধ জনাইছিল, কিন্তু এপলে এই এপ্লিকেশ্যনটো তেওঁলোকে ৰিজেক্ট কৰিছিল, আৰু তাৰ বাবে নেকি এপল আৰু ট্ৰাইৰ মাজত এক কাজিয়াৰ সূত্ৰপাত ইতিমধ্যে হ'বলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ বাবে আমাৰ ইণ্ডিয়াৰ ট্ৰাইয়ে কৈছে যদি এই এপটো তেওঁলোকে এপ ষ্ট'ৰত
ইনষ্টল নকৰে বা এপ ষ্টৰত জমা নাৰাখে তেনেহ'লে ভাৰতত যিবিলাক এপল ফোন চলি আছে সেই এপল ফোনবিলাকৰ চিমবিলাক ডিছকানেক্ট কৰা হ'ব এইবাৰ আমি ক'বলৈ লৈছোঁ গুগল ড্ৰাইভ এপৰ বিষয়ে এই এপটোৱে ইতিমধ্যে 1 বিলিয়ন ইউজাৰ পাবলৈ সক্ষম হৈছে আপোনালোকে যদি এতিয়ালৈকে এই এপটো ব্যৱহাৰ কৰা নাই তেনেহ'লে নিশ্চয় ব্যৱহাৰ কৰক কাৰণ এই এপটোত আপুনি সমস্ত ডাটা আপোনাৰ পাৰ্সোনেল ডাটা ইমেজ ফাইল সেই সকলোবোৰ বিনা পইচাই আপুনি ইন্টাৰনেটত নিজৰ ষ্টৰেজত জমা কৰি ৰাখিব পাৰিব তেনেহ'লে বন্ধুসকল কেনেকুৱা লাগিলে টেকন'লজি ৰিলেটেড আজি এই ভিডিঅ'টো নিশ্চয় কমেণ্টত উল্লেখ কৰক যদিহে এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰক তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ জয় আই অসম